Kumruk sudu apa yang missing rekaman ngau DRX Depok paingbe sampin video mulai mangai ambigela dula toman kangela tadgela karon muluk here hamutu muluk missing rekam sok okomor apengga mawon sunam turlota kutum baike main live ko kato beke official Facebook page kolom bare bare bim hopman muluk karjo muluk apatil dum ba talla dum কিন্তু তাৰ হাৰত কাৰ হাত আছে বা চেক ইবদু নদম কিনমাঙাই কিন্তু মই মুলু লাইভ দক সুনাম দম কানামে যে তাৰ আৰত এজন দুজন ব্যক্তি আছে কাপিল ইদু নদম কিনমাং কিন্তু বেক লগত অন্যায় হৈছে আমনা উলুচিন ময়দুম কাৰণ কাপানে ইমান এটা ডাঙৰ এবং উলুক মবং সুনাম আপংকে মতিন সুনাম সিঙ্গাৰ কবে কাৰণ মুলুক গানামে মুল তাত গেলা তাতচা সুতাক বা সিলক তাতে দাক আইয়দাক বা আইপে আইদাক কিন্তু বেক লুনাম মতে মই দুজন এটা সংগঠনৰ এটা নাম আঙুল কাই উঠিছে যেটা মুলুকে আপংকে মৃত্যুবলো দুনে দিমাগলো দুনে টিএমপিকে আমাৰ টাকা মিসিং পরিন কাবালক কাবাং আবুং বেগামিন কুসিন লেন্দুং লগদ্দ আৰু ৰিডিপ ড্ৰেগন নাম তানিলক আমি না কুসিন লেন্দুং মই একচুয়ালি ৰিডিপ ড্ৰেগন বে কাপি দেন অকন মদম কিনমাং বাৰো কিন্তু মই তিলক দলে सार मंगो किंdak जेतो mo kala dum talla dum mo missing regap sok laga pa ai pai kostong ila dum ba ai pai lagila dum কিন্তু bekkeketing mulu sekong mulu abom na modak ji ba sekong mulu begagom ki solipam na modak ji ba begagom de arom na modak ji tani de jodi ejon byaktik ba personally target koi thake etelo eto olop mane durbagye bokotom na lupaye karon যদি আগম দে আরমল শ্রোতা কুতুম বাইকে লগাম দে আরমল কিন্তু তিলক দলে সার্ভে কাপিল আদম পেক লগত অন্যায় ইদুন বা কিয় তেনেকুৱা কাম কৰিছে সেইটো কিন্তু মূল ভাবিব লগা কথা মূল জুলুম সুধিব লাগে সবৰে অধিকাৰ আছে তানিয়ে কিনমান তার নাম অধিকাৰ সবৰে আছে গতিকে পার্সোনালি মই সিলক তিলক দলে সার লুকসুকিছিন মান আর এইটো ৰিডিপ ড্ৰেগন বোলা মানুহ ব্যক্তিকো মোৰ লগ পোৱা নাই কিন্তু কি হিচাপত বা তেনেকুৱা কৰিছে চলতা কুটুম বাইকে লগত চলতা কুটুম বাইকে লুনাম মতেতো যদি সিমকে প্ৰগ্ৰাম আছিলে আজি কুলাজান টিএমপিকে আঞ্চলিক সমিতিৰ লিগাং সেলিব্ৰেশনৰ নাইট প্ৰগ্ৰাম আছিলে সেই প্ৰগ্ৰামত যদি চলতা কুটুমক আনে তেতিয়ালে দুজন মানুহক পঠাই বোলে গাকে ময়ে বা ধমকে ময়ে একদম মানে মন্তব্যটো একদম গ্ৰহণযোগ্য নহয় এজন মূল গণ্যমান্য ব্যক্তিৰ মুখৰ পৰা সেইটো শুনাটো বা তাতপা নাম দে আইপম মানে মৈদ্ৰী পৰা মাগব লগত আৰু ৰিডিপ ড্ৰেগনকে আমিন কল এন্তেদাক ৰিডিপ ড্ৰেগন নাম টানি দাও আমিন কল এন্তেদাক কিন্তু বি পাৰ্সোনালি বি অকমিদাকচোন কি কৰে কি নকৰে মই ভালকে নাজানো কোনোবা ক'ৰবাত শুনিছোঁ তাৰ গান এক দুটা শুনিছোঁ মই কিন্তু ইমানো মই শুনা নাই আৰু পাৰ্সোনালি লগ পোৱাও নাই কিন্তু বুলুকদিন টানি কদিতে যদি ইমান এটা কিবা মেলোডি সিঙ্গাৰ এজনীক তেনেকুৱা অপমানমূলক কাৰ্য কৰি থকাটো আমাৰো অলপ দুখ লাগে মূল মিচিং টানি হিচাপে বা মূল মিচিং সমাজ হিচাপে কাৰণ বিশেষকৈ এটা কম যে তালে চুতমন লংকৈ আকৌ ইউথ ফেষ্টিভেলৰ কিবা মূল তিলক দলে ছাৰকে প্ৰেছ মিট ককাটো যে আইমা ময় চৰি তেনেকুৱা কৰা কোনো কিছু আমি ভিডিঅ' দেখিছিলোঁ ছ'চিয়েল মিডিয়াত বাট আকৌ এনেকুৱা ধৰণৰ কাৰ্য কৰাটো আমি গ্ৰহণযোগ্য নহয় বুলি ভাবোঁ গতিকে এইটো তিলক দলে ছাৰেই হওক বা ৰিডিপ ড্ৰেগনেই হওক ভালকৈ উপস্থাপন কৰক ৰাইজৰ আগত কৰক যে চলতা কুটুম বাইকৰ লগত কি তেনেকুৱা দুশ্মন আছে কি তেনেকুৱা শত্ৰুতা আছে সেইটো ৰাইজৰ আগত প্ৰকাশ কৰক নহ'লে আমি বহুত মানে চিন্তনীয় বিষয়ত চিন্তাত থাকিম কাৰণ টানি আকৌ যদি ইমান দুখত যদি লাইভ যোগে যদি জনাব লগা হয় কিমান দুখত থাকিব পাৰে সেইটো নহ'লে ফিল কৰি চাওকচোন বা তিলক দলে ছাৰেই হওক বা আমাৰ ৰিডিপ ড্ৰেগন এইজন মানুহজনেই হওক এবাৰ চিন্তা কৰি চাওকচোন কি ইমানকৈ অপমানমূলক কাৰ্য কৰাটো জানো মানুহে সহ্য কৰিব পাৰে জানো এতিয়া কোনোবা ব্যক্তিয়ে ক'ব মোক টিএমপিকে নাম গাইছে টিএমপিকে তই কি ভাল জানো আল জানো এই বুলি ক'ব মই টিএমপিকে বেয়া বুলি ক'বলৈ নাযাওঁ মই টিএমপিকে আমাৰ হিয়াৰ হামতো আমাৰ মুলুক মিচিং ৰেগাম চক পত্তাৰো ন অংগতন মেমো মোৰ টিএমপি কেমনা মই
গতিকে তিলক দলে ছাৰবোৰ মই এটা প্ৰশ্ন কৰিছোঁ, সেই কথাটো ক্লিয়াৰিফিকেশ্যন কৰক, কিয় তেনেকুৱা কথাটো ক'ব লগা হ'ল, বা কাপিল এডেম্পিন আগমকুল উপনাম পিকান বা তেনেকুৱা মেছেজ কৰিব লগা হৈছে, বা তেনেকুৱা মোলো কাপিল কাবেগ দিম মোলো তেনেকুৱা আমিন ককি এডেম্পি মোলোটো নহ'ব ন, আমিতো ওপৰত বিশ্বাসটো নাইকিয়া হৈ থাকিব দেখোন, অলপ গতিকে বিলিভ বোলা বস্তু নাথাকিবগৈ। গতিকে ৰাইজৰ আগত কওক ন, চবে আমুলি তাইয়ে তলথা কুটুম্বাৰ লগত এনেকুৱা কি অত্ৰুতা আছে। বিশেষকৈ ৰিদিপ ৰেগন বোলা মানুহটোৰ কথা প্ৰশ্ন কৰিছোঁ, সিমানকৈ কি অত্ৰুতা আছে তলথা কুটুম্বাৰ লগত। খুব চিন্তনীয় বিষয় মিচিং ৰেগাম, সেইটো কথা ৰাজহুৱা হ'ব লাগে, লক্ষম নাম ময়দান সেইটো ক্লিয়াৰিফিকেশ্যন দিব লাগে, প্ৰেছ মিট দিব লাগে। তিলক দলে ছাৰেই হওক বা ৰিদিপ ৰেগনেই হওক, গোটেই প্ৰেছ মিট কৰি ভেৰিফাই কৰি দিয়ক আমাক, মোৰখিনি তাইয়ে কি এনেকুৱা ধৰণৰ কি অত্ৰুতা আছে তলথা কুটুম্বাইকাৰ লগত। আইয়ে মিচিং ৰেগাম।